Hi guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আৰু এয়া দেখিছে মই ছাগলীৰ পেটটো ভাজিবলৈ ওলাইছো আজি আৰু ইফালে ধুনীয়াকৈ পিয়াজ নহৰু তাৰ পিছত তেজপাত জ্বলা এনেকৈ থৈ দিছো আৰু এইখিনি মই পিয়াজখিনি কাটিলো এতিয়া তো গাইস মোৰ এখিনি ধুনিয়াকৈ পিয়াজ নহৰু আৰু জ্বলাখিনি কাটা হৈ গল লগতে তেজপাত আৰু এইখিনি ছাগলীৰ পেটুখিনি মই ধুনিয়াকৈ ৰাতিপুৱাই বাছি কাটি থৈ দিছো একদম আৰু এতিয়া মই এইখিনি বনাম আৰু আপোনালোকে কোনে কোনে এই ছাগলীৰ পেটু খাই ভাল পায় কমেন্ট কৰি জনাব মই কিন্তু বহুত ভাল পাওঁ আৰু লগতে মই এইখিনি ধুনিয়াকৈ জুইত বনাম গেছত নবনাও কাৰণ গেছত বনালে ইমান টেষ্টি সোৱাদ নাহে জুইত বনালে বহুত সোৱাদ হয় তো মই এইখিনি গেছ জুইতে বনাম তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু গাইস দি দিলো কেৰাহীটো তাৰ পিছত তেল দি দিছো এয়া আৰু ধুনিয়াকৈ কেৰাহীটো গৰম হৈ গল ইয়াত মই কাটি থোৱা পিয়াজখিনি দি দিছো ধুনিয়াকৈ পিয়াজখিনি লৰাই থাকিব লাগিব যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে মই পিয়াজখিনি ভালকৈ লৰাই থাকিম আৰু ইয়া কাটি থোৱা জ্বলাখিনি দি দিলো লগতে মই ধুনিয়াকৈ লৰাই থাকিম এতিয়া আৰু লগতে তেজপাত 3 খিলা দি দিছো আৰু এতিয়া মই দি দিছো নহৰুখিনি পিছি থোৱা নহৰুখিনি দি দিলো এইখিনি ভালকৈ লৰাই থাকিব লাগিব তাৰ পিছত দি দিম মই পাঁচফোৰণ ইয়া দি দিছো পাঁচফোৰণ আৰু এতিয়া দি দিছো ছাগলীৰ পেটুখিনি এইখিনি ভালকৈ মিক্স কৰি লৰাই থাকিব লাগিব আৰু ইয়াতে দি দিছো মই হালধি অকণমান আৰু হালধিখিনি দি ভালকৈ লৰাব লাগিব আকৌ চাওক ভালকৈ লৰাই আছো মই আৰু ইয়াত দি দিম এতিয়া নিমখ সোৱাদ অনুসৰি আপুনি নিমখ দিব নিমখ বেছি হলে ভাল নালাগে
আৰু ইয়াত দি দিছোঁ মই নৰসিংহৰ পাত কেইখিলামান। আৰু এতিয়া মই দি দিছোঁ এয়া মিট মছলা, তাৰপিছত দি দিম ছানৰাইজ চিকেন মছলা, আৰু ইয়াতে অকণমান দি দিছোঁ ৰেড চিলি পাউডাৰ। তো এতিয়া মই ধুনীয়াকৈ এইখিনি মছলাখিনি দিয়া দিছোঁ, এইখিনি ধুনীয়াকৈ লৰাই দি মিক্স হ'ব লাগিব মছলাখিনি। আৰু এতিয়া মই ধুনীয়াকৈ লৰাই আছোঁ এইখিনি। তো গাইজ ফাইনেলি মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই ধুনীয়াকৈ নুমাই থ'ম। তো গাইজ মোৰ ছাগলৰ পেটু ভাজি হৈ গ'ল, আৰু ইমান গৰম, পাকঘৰটো আমাৰ বহুত গৰম, একদম ঘামি জামি অৱস্থা নাই। আৰু আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক, আৰু লগতে খাই দেখাইছোঁ কেনেকুৱা হৈছে। মই খাই চাওঁ বাৰু। বহুত টেষ্টি হৈছে আৰু বহুত জ্বলা হৈছে। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিৰ ভিডিঅ' ইমানেই আছিল, লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।